হে দোস্ত আমি মানে এটা বেলেগ জায়গাত আহিছোঁ আজি তো বেলেগ জায়গাতো মানে আপোনালোকক মই আজি এটা পাম দেখাম পাম একচুৱেলি মানে গাড়ী আৰু চাইকেলত মাৰা পামটো নহয় এইটো বেলেগ পাম চ' আপোনালোকে দেখিছে পিছফালে সেইফালৰ পৰা আমাৰ তাৰ পৰা আহিছোঁ আৰু এইফালে এখন পাহাৰ আছে এইখন পাহাৰ তাৰপিছত আছে আপোনাক মই বহুত দূৰ পাৰ হৈ অহাৰ পিছত ভিডিঅ'টো বনালোঁ একচুৱেলি ভিডিঅ' বনাবলৈ অহা নাছিলোঁ বেলেগ এটা কাৰণে আহিছিলোঁ চ' ভিডিঅ'টো বনালোঁ আজি বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ তো মই এনেকুৱা জাগাত আহিছোঁ এই জাগাখনত মানে যান্ত্ৰিকতাৰ লগত কোনো সম্পৰ্ক নাই নে ইয়াত কাৰেণ্ট আছে নে ইয়াত কিবা গাড়ী আছে নে কিবা কিবি আছে নে দোকান আছে কিবা আছে কিন্তু ইয়াত এখন গাঁও আছে আৰু এই গাঁওখনৰ লগত যান্ত্ৰিকতাৰ কোনো সম্পৰ্ক নাই আৰু সেই বস্তু মই আজি আপোনালোকক দেখাম কিন্তু ইয়াত আহিবলৈ অলপ কষ্ট তেনেকুৱা ৰাস্তা নাই ইয়াত আহিবলৈ তো এই জংঘলৰ মাজে মাজে মই যাব লাগিব আৰু সেই জংঘলৰ মাজে মাজে গৈ মই আপোনালোকক সেই গাঁওখন দেখাম তে বলক এয়া এটা মুই দেখা পাইছোঁ আচলতে মহ হয় কিন্তু আমাৰ ফালে মুহি বুলি কয় কাৰণে মই মুহি বুলিয়ে কৈ দিছোঁ আৰু এইবিলাক এইফালেও আছে এতিয়া ই চাব ইয়াৰ পৰা মানে কোনটো ৰাস্তা কোনফালে যাব লাগে ইয়াত মানে ৰাস্তা বিচাৰিবলৈ বৰ টান মানে চাৰিওফালে দেখিছেনে গোটেই জংঘল আমি ৰাস্তা বিচাৰোঁতে ৰাতি হৈ যাব তো ই এতিয়া ৰাস্তা বিচাৰিছে তো আমি এই ৰাস্তাৰে যাব লাগিব তো আমি মানে ব্ৰহ্মপুত্ৰৰ চাপৰিত আহিছোঁ আৰু এই ব্ৰহ্মপুত্ৰৰ চাপৰিটো ইমানে ডাঙৰ যে একদিনত খোজকাঢ়ি এই চাপৰিটো গোটেই ঘূৰাটো সম্ভৱেই নহয় ইমানে ডাঙৰ তো আমি ৰাস্তাটো বিচাৰি পোৱাত অলপ অসুবিধা হৈছে কাৰণে এনেকৈ জংঘলে আহিব লগা হৈছে তো আমি গৈ কিনে এই পামখন পাম আৰু তাত বস্তুবিলাক দেখাম আপোনালোকক তো এতিয়া আহি কিনে আমি সেই মানুহৰ ঘৰবিলাক পাইছোঁ তো এজন মানুহে ইয়াত এনেকৈ কাম কৰি আছে তো আপোনালোকক দেখাইছোঁ এইটো এটা গোহালি ঘৰ আৰু এইখন চোতাল তো ইয়াৰ পৰিৱেশটো হৈছে এনেকুৱা এইবিলাক আৰু এইটো হৈছে সেই মানুহজনৰ পাকঘৰ ইয়াত মানুহে থাকে খায় শুৱে তো এইটো পাকঘৰ এইখন বিচনা ইয়াত ৰাতি মানুহে থাকে তো ইয়াত এনেকৈ ভাত বনাই খায় এইবিলাক দেখিছেনে এইখন চৌকা আৰু এইটো হৈছে জাতিলাও পানীলাও ইয়াত নিমখ থয় এনেকুৱাকৈ আগতে আমাৰ গাঁওবিলাকত আছিলে এনেকুৱাকৈ তো এইখন বিচনাত ৰাতি শুৱে তো মই এবাৰ এইখনত শুই এনেকৈ চাইছোঁ তো বেলেগ মজা এইখনত খোৱাৰ তো এইটো ঘৰত থাকি ইয়াত ভাত খোৱাৰ মজা একদম বেলেগ এতিয়া আমি নাই মাৰা মই ধৰা নাই এইটো ঘৰ এইটো গোহালি ঘৰ এতিয়া আমি কুঁহিয়াৰ খাম ইয়াতে মানে কৈছোঁ নহয় আপোনালোকে চব ফ্ৰেছ বস্তু পায় আৰু ইয়াতে মই দেখাই আছোঁ এইডাল মগু হয় ইয়াতে মুগৰ খেতি কৰে এতিয়া এইবিলাক মুগৰ খেতি কৰে আৰু আপোনাক দেখাই আছোঁ এইবিলাক গৰুৰ খাদ্য এইবিলাক গৰুৰ খাদ্য তো আৰু আমি অলপ বেলেগ বস্তু কিবা চাব যাওঁ কুঁহিয়াৰটো খাই লওঁ তো কুঁহিয়াৰ পিছত খাম মই আপোনাক এটা বস্তু দেখাব আহিছোঁ আমি যে মাঘৰ বিহুত তিল পিঠা খাওঁ আৰু এইবিলাক হৈছে তিলৰ খেতি এইবিলাক হৈছে তিলৰ খেতি মানে আপোনালোকক যে ইয়াত খেতিবিলাক দেখাই আছোঁ বা দেখাম এইবিলাকত কিন্তু কোনো ধৰণৰ সাৰ নাই আৰু আপোনালোকক দেখাই আছোঁ মাটিমাহ এইবিলাক হৈছে মাটিমাহ এইবিলাক অৰ্থাৎ মাহৰ দালি ইয়াতে বনাই যে এইবিলাকে হৈছে মাহৰ দালি আৰু এইডাল হৈছে মগু এইডাল অৰ্থাৎ আমি খেতিয়কৰ ল'ৰাৰ কাৰণে আমি মাহ কোনটো আৰু মগু কোনটো চিনি পাওঁ এইবিলাক তো অলপ মাহৰ খেতি আৰু আছে আপোনালোকক দেখাম ৰাখ
এইবিলাক হৈছে মানে নহৰু খেতি কৰিছে, সেইবিলাক কবি আৰু এইবিলাক হৈছে আলু। এইবিলাক আলুৰ খেতি কৰিছে এইবিলাক। তাৰপিছত বেঙেনা, এইবিলাক বেঙেনা, এইয়া এতিয়া বেঙেনা লাগি আছে। এইটো বেঙেনা আপোনালোকে বজাৰত পোৱা ধুনীয়া একেবাৰে চিধা বেঙেনাটো নহয়, এইটো আমাৰ গাঁৱৰ সাৰ নিদিয়া বেঙেনাটো। চ' এইবিলাক বেঙেনা আপোনালোকে ধুনীয়া নাপাব, কিন্তু সোৱাদ পাব, ইয়াত সাৰ নিদিয়ে। আৰু এইবিলাক আমাৰ গাঁৱৰে মানুহ ইয়াত থাকে। এই আমাৰ দাদাহঁত আছে ইয়াতে, এইবিলাক গৰু বান্ধি আছে। এইয়া আমাৰ খুৰা, এইটো ঘৰ, এইটো মেইন ঘৰ। এয়া এখন বিচনা, এইবিলাক এইটো পাকঘৰ, আন্ধাৰ অলপ। ছাগলী, লাও লাগি আছে। চোতালতে লাওৰ চাঙি আমাৰ ইয়াতে, চোতালতে লাওৰ চাঙি, এইবিলাক লাও এনেকৈ লাগি আছে এইয়া। আৰু এইটো গোহালি ঘৰ, আপোনালোকে আজিকালি আছাম ষ্টেট মিউজিয়ামতে দেখা পাব এনেকুৱা ঘৰ। তো আপোনালোকে সাধাৰণতে দেখা নাপাব বেলেগত। এইবিলাক আলু পুতিছে দেখিছে নাই, কি সুন্দৰ পৰিৱেশ। ব'ল তো আমি আৰু যাই আছোঁ, আৰু বেলেগ বস্তু আপোনালোকক দেখাম। আহিলোঁ, বাই। দংকল পানী, ইয়াত পানী খাব, কি ক'ম আৰু। বেলেগ বস্তু দেখাই আছে আপোনালোক। তিয়হ ঠগ নাই, কিন্তু সোৱাদ ডেঞ্জাৰেছ সোৱাদ। চিহা এটা লৈ যাওঁ নেকি। তিয়হ কোনটো খাওঁ, এতিয়া খাই দিলোঁ। ইয়াহু লোকেল মাল, সাৰ চাৰ নাই, একদম ফ্ৰেছ হয়। সেইকাৰণে ইয়াত থকা মানুহবিলাক বহুত দিন জীয়াই থাকে। এই যে আপোনালোকে দেখিছে এইবিলাক দেখিছেনে? সৰিয়হ, দূৰৰ পৰা সৰিয়হ যেন লাগিছেনে? তো আপোনাক ওচৰৰ পৰা দেখাই আছোঁ, এইবিলাক কি বস্তু, সৰিয়হৰ দৰে লাগিছেনে? তো আচলতে এই বস্তুবিলাক, এইডাল হৈছে, মই ওচৰৰ পৰা চাই কিনে কৈ আছোঁ ৰ'বক, ভালকৈ মানে মুখ দেখা নাই। তো দূৰৰ পৰা সৰিয়হ যেন পায়, কিন্তু এইটো সৰিয়হ নহয়। আৰু এইটো হৈছে সোণ, এইটো নামটো সোণ বুলি কয়। তো ইয়াৰ পৰা তেল হয়। আমি সোণৰ মাজে আহিছোঁ, এই সোণৰ মাজে আহি আছোঁ এতিয়া। তো বহুত বিঘা ইয়াত সোণ কৰিছে, আৰু ইয়াৰ পৰা তেল কৰিব, অৰ্থাৎ খোৱা তেলটো। তো মানুহে সাধাৰণতে নকৰে এইটো বস্তু। তো যিহেতুকে এইটো চাপৰিটো, ইয়াত ভেৰাইটিছ বস্তু পায় ইয়াতে। সোণৰ মাজে আমি এতিয়া বেলেগ জেগালৈ আহি আছোঁ। মানে সোণে সোণ, এইবিলাক সোণ মানে সোণ আৰু মানে গ'ল্ড। এইখিনি পাৰ হ'লে আমি ব্ৰহ্মপুত্ৰ নদী পাম। তো নদীটো পোৱাৰ পিছত আপোনাক মই এটা বেলেগ বস্তু দেখাই আছোঁ। মই আপোনালোকক কৈ আছোঁ যে আপোনালোকক অকণমান বেলেগ বস্তু, আচৰিত বস্তু দেখাম, জীৱনত কেতিয়াও দেখা নোপোৱা বস্তু। অৰ্থাৎ মই যিটো চৰৰ পৰা আহিছোঁ, এইটো হৈছে ব্ৰহ্মপুত্ৰৰ মাজৰ চৰ। তাৰে পিছত এইটো হৈছে ব্ৰহ্মপুত্ৰ। তাৰপিছত সেইফালে আৰু এটা চৰ আছে। তো সেই চৰটোতো এনেকুৱা এখন গাঁও আছে। তো সেই চৰটোত আৰু কিছুমান আচৰিত বস্তু আছে। তো এই চৰটোত মই আপোনালোকক আধা বস্তু দেখাব নোৱাৰিলোঁ। তো এদিন আহিলে ভালকৈ দেখাম। গৰু খুটি আছে, ম'হৰ খুটি আছে, বিভিন্ন ধৰণৰ ঘোঁৰা আছে, সেইবিলাক আপোনালোকক দেখাম। তো আচল বস্তুটো মই আপোনালোকক অৰ্থাৎ সেই চৰটোত থকা বস্তুখিনি আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক। বাৰিষা গ'ল, আকৌ বাৰিষা আহিব, আৰু সেই বাৰিষালৈকে এই নাওবিলাক এনেকৈ সাজু কৰি ৰাখিছে। এইবিলাক নতুনকৈ নাওখন বনাইছে, অলপ ৰিপেয়াৰিং কৰিছে আৰু ছাৰ্ভিচিং কৰিছে।
আচৰিত মিস্ত্ৰী কিন্তু নাও বনোৱা মিস্ত্ৰীটো আপুনি চাওক কাঠটো এনেকৈ লগাই দিছে মানে সেইফালেদি পানীও সোমাব নোৱাৰে ধেমালি নহয় নাও বনোৱাটো নাওবিলাক এনেকৈ পৰি আছে পৰি থকা নাই নাওবিলাক থৈ দিছে আচলতে আমি এতিয়া এই নদীটো পাৰ হ'ম যে এই পাৰ হোৱা নদীটো ব্ৰহ্মপুত্ৰ নহয় এইটো হৈছে ব্ৰহ্মপুত্ৰৰ এটা সুঁতি লাহেশ্বৰী তো আচল মানে ব্ৰহ্মপুত্ৰটো এইটো আমি যিটো চৰত গৈছোঁ সেইটো চৰৰ সেইফালেহে মানে আচল ব্ৰহ্মপুত্ৰটো আছে আৰু সেই ব্ৰহ্মপুত্ৰটোৰ সেইটো পাৰে হৈছে দক্ষিণ কামৰূপ সেইফালে হৈছে দক্ষিণ কামৰূপ মানে চৰটোৰ সেইফালে নদী আৰু নদীটোৰ সেইফালে দক্ষিণ কামৰূপ অৰ্থাৎ আমি আজাৰা পাম তো আমি সেই তাৰ পৰা আহিছোঁ এতিয়া আমি ঘৰৰ ফালে যাম এইটো এটা চৰ এইটো পাৰ হ'ব লাগিব এইটো পাৰ হ'লেহে আমাৰ ঘৰ পাম আৰু এতিয়া আমি যাম তো আচল বস্তুবিলাক দেখাই যাম এনেকৈ গান এটা লগাই দিওঁ নদী ৰাস্তা বিচাৰি যাওঁতে ৰাতি হৈ যাব আমাৰ আৰু এইটো হৈছে এটা মোহৰ খুঁটি এইটো এটা সৰু খুঁটি এইটো সৰু খুঁটি এইটো এইবিলাক এখেতে আমাৰ বামুন্দিৰ মানুহ এইজন আমাক এতিয়া ৰাস্তা দেখাব কিন্তু ইয়াত মানে ৰাস্তা বিচাৰি পোৱাটো অকণমান দিগদাৰটো তো এখেতে আমাক ৰাস্তা দেখাব এতিয়া এখেতে আমাক ৰাস্তা দেখাই আছে তো আহিছোঁ যাওক আপোনাৰ বামুন্দিৰ ঘৰ এখেতে ফটো উঠিব সদায় দেখা আপোনাক আহিলে ফটোটো দেখাম এয়া হৈছে আমাৰ সহজ সৰল কৃষকৰ মানে আন্তৰিকতা মন মানে কি ক'ম আপোনালোকক ফটো একপি উঠিম বুলি কৈছে কি কৈছে শুনা এইটো নাখাওঁ দিয়ক বাবা মানে তেখেত পামত থাকেতো চ' লগ পাম দিয়ক পিছত গাখীৰ খুৱাব আমাক তো তেখেতে কৈছে মোৰ ফটোটো ৰাখি থৈ দিবা পিছত মোক দেখাব লাগিব তো মানে ফটো একপি উঠিছে কি ক'ম আৰু আপোনালোকক সেইবিলাক হৈছে আমাৰ মানে সঁচা আন্তৰিকতাৰ মানুহ এইবিলাক পথাৰত থকা মানুহটো মনবিলাক বিৰাট ডাঙৰ তো আমাক ৰাস্তা দেখাই দিছে এতিয়া তো এই ৰাস্তাৰে আমি গাঁৱত যাব লাগিব আমাৰ ঘৰত যাব লাগিব মানে ইয়াত ৰাস্তা বিচাৰি পোৱাটো বিৰাটেই মুস্কিল হয় তো আমি এতিয়া আহি আছোঁ তো আপোনালোকক মই যিটো দেখাম বুলি ভাবিছিলোঁ সেইটো দেখাব পাৰোঁ নে নোৱাৰোঁ নাজানো মানে এতিয়া ৰাতি হ'ব আমি সেই জেগা যাই পোৱালৈকে বহুত ৰাতি হৈ যাব ফ্লাছ জ্বলাই যাব লাগিব তো এই ৰাস্তাৰে আমি ৰাতি যাব লাগিব বৰ দেৰি হৈছে অলপ তাড়াতাড়ি কৰিব লাগিব আচল কথাটো হৈছে আপোনালোকে ভিডিঅ'টো চাই থাকক মই যাওঁতে আপোনালোকক এই বস্তুখিনি দেখাই থৈ যাম মানে আচল মোৰ ভয় লাগি আছে কিহত গম পাইছেনে মই ৰাতি এতিয়া ঘৰ পাম নে নাপাম সেইটোহে আচল বস্তু ইয়াৰ আগতে মানে আমি এদিন ৰাতি ইয়াত থাকিব লগা হৈছে ইয়াৰ এই ঘৰত ইয়াত যিটো ঘৰবিলাক যে আছে মোহৰ খুঁটি তাত ৰাতি আমি আছোঁ মানে ৰাস্তা বিচাৰি নাপায় তো এইটো পাৰ হ'লে আমি আমাৰ গাঁওখন পাম তো ৰাস্তা বহুত এটা গৰুই বনোৱা ৰাস্তা তো যেনেকৈ তেনেকৈ আছে ৰাস্তাবিলাক তো এতিয়া অকণমান ভাল লাগিছে অৰ্থাৎ আমি সেই ৰাস্তাটো বিচাৰি পাইছোঁ মানে যিটো ৰাস্তাৰে আমি যাব লাগিব সেই ৰাস্তাটো আমি বিচাৰি পাইছোঁ এই দেখিছেনে এই মানে প্ৰকাণ্ড এইটো বিশাল নদীদ্বীপ এই নদীদ্বীপ এইটো হৈছে লাহেশ্বৰী নদীদ্বীপ আৰু আমি যিটোত গৈছিলোঁ সেইটো হৈছে ব্ৰহ্মপুত্ৰৰ মাজৰ নদীদ্বীপ এইটোতো সেই পাম আছে আৰু সেইটোতো আছে মই আপোনালোকক সেই ব্ৰহ্মপুত্ৰৰ যিটো নদীদ্বীপ সেই নদীদ্বীপটোৰ আচল ৰূপটো আপোনালোকক দেখাব নোৱাৰিলোঁ আমি এতিয়া পূবফালে তো চাওকচোন আপোনালোকে এই বিশাল এইটো চৰ এই বিশাল চৰ এইটো মই আপোনালোকক তেতিয়াই কৈছিলোঁ আহি পাওঁতে আমাৰ মানে কি ৰাতি হৈ যাব
তো এতিয়া আমি আহি আছোঁ। মই আপোনালোকক এটা বস্তু দেখাম বুলি কৈছিলোঁ যে ইয়াতো মানে এখন গাঁও আছে আৰু গাঁওখনৰ এই কিবা কিবি আছে। তো মই আহি পাওঁতে সেই জাগা যাই পোৱাই নাই এতিয়ালৈকে। ইয়াতে ৰাতি হ'ল। এইখিনি জেগা অলপ মুকলি কাৰণে তো আমি মানে হেৰিটো গম পোৱা নাই কিমান ৰাতি হৈছে, কিন্তু ঘৰত মানে আমাৰ ফালে এতিয়া বহুতে ৰাতি হৈছে। চাকি তাকি লাইট চাইট জ্বলাইছে। তো আৰু বহুত দূৰ আছে যাই পাবৰ কাৰণে, বহুত দূৰে আছে। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ বস্তুটো কি আপোনালোকক কৈ আছোঁ, তো মই এতিয়া ৰাতি হ'ল কাৰণে হয়তো দেখাব নোৱাৰিম, যদি পাৰোঁ দেখাম। বগৰী ইমানে বগৰী আছে, 2 লাখ মান বগৰী আছে ইয়াতে। 2 লাখ মান বগৰী গছেই আছে, একদম সঁচা কথা কৈছোঁ। 2 লাখ মান বগৰী গছ আছে ইয়াতে। আপুনি মাটিত শুই শুই বগৰী খাব পাৰিব। কেনেকুৱা ধৰণৰ আপোনাক বগৰী লাগে, আপোনাক টেঙা বগৰী, মিঠা বগৰী, কাহা বগৰী, মানে কিবা বেলেগ আৰু। ভাগৰ ধৰিছে। গাছ কেইডালমান পাইছোঁ ৰ'ব, অলপমানৰ কাৰণেহে পাইছোঁ। তো এইবিলাক ইয়াৰ পৰা আৰম্ভ বগৰী, আৰু আছে সেইফালে। তো এইডাল বগৰী আছে নে লাগি? এইবিলাক বগৰী লাগি আছে, ডাঙৰ হোৱা নাই। এইবিলাক বগৰী ডাঙৰ হোৱা নাই। তাৰপিছত আপোনাক দেখাই আছোঁ, এইডাল বগৰী লাগি আছে। এইবিলাক বগৰী সেইফালে সেইবিলাক বগৰী। ভিডিঅ'টো অকণমান, এইবিলাক বগৰী মানে বগৰী আপোনাক দেখাই আছোঁ। আপোনালোকে অকণমান এই ফাৰ্ষ্ট মাৰি দিয়ক জীপ সেইফালে। এইবিলাক বগৰী দেখিছে নাই? এইবিলাক বগৰী, সেইবিলাক বগৰী মানে আপোনাক মই কৈছোঁ নাই, এইডাল বগৰী চাওকচোন, মাটিত লাগি আছে। আপুনি শুই শুই মানে টোপনি মাৰি মাৰি বগৰী খাব পাৰিব। এইবিলাক বগৰী, এইডাল বগৰী, ৰাতি আপোনালোকক কি দেখা আছোঁ, দিনত ভালকৈ দেখাম দিয়ক বগৰীবিলাক, নে কি কয়? এডালত কোনডাল? সেইডাল। তো ইয়াতে এডাল বগৰী আছে, খাব পৰা হৈছে। তো আপোনাক দেখাওঁ ৰ'বক, খাব পৰা হৈছেনে নাই। হৈছে পকি আছে বগৰী। বৰ ডাঙৰ হোৱা নাই। এইবিলাক হৈছে। তো আমি এটা চৰ পাৰ হৈছোঁ। তো আৰু এটা পাৰ হ'ব লাগিব। বাপৰে বাপ, ৰাতি কেইটা বজাত ঠিক নাই। ৰাস্তাই হেৰাল। আমি আহি পালোঁ, আন্ধাৰ এতিয়া দেখা নাপায় আপোনালোকে। বাই বাই। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব। আন্ধাৰে কিবা কিবি কৈ আছোঁ, তো আপোনালোকে ভালকৈ দেখাম দিয়ক এদিন। বেলেগ বস্তু আছে, ঘোঁৰা আছে, ম'হৰ খুটি আছে, গৰু খুটি আছে, বগৰী আছে, আৰু কিবা কিবি ঘৰ আছে, গাঁও আছে, বহুত কিবা কিবি আছে, দেখাম সেইবিলাক। তো এতিয়ালৈ সামৰিছোঁ। এতিয়া আমি ঘৰ যাব লাগে। এইফালে আমাৰ ঘৰ, এই আন্ধাৰ। বাই বাই।